গতিকে পৱন খেৰাই কোনটো ভিত্তিত কৈছিলে, আজি পৱন খেৰাই নিজৰ চৰ্চটো কি আৰু সেইটো ক্ষেত্ৰত কোনে তাক ক'ব দিছিলে বা কোনে তাক যোগান ধৰিছিলে, সেই কথাবিলাক পৱন খেৰাইতো ক'বই। এতিয়া আপোনালোকে যদি কেতিয়াবা পুলিচে এৰেষ্ট কৰিছে, আপোনালোকে জানে যে আপোনাক মানে চব কথাটোকে সুধিব, পুলিচে জানিবলৈ চেষ্টা কৰিব যে প্ৰথম চিন্তা ক'ৰ পৰা আহিল, আপোনাক সেইটো কৰিবলৈ কোনে ক'লে, বুজি পালে নাই। গতিকে এতিয়া পৱন খেৰাক চাৰ্জ যিহেতু কৰি আছে, সোধপোছ যিহেতু কৰি আছে, পৱন খেৰাই নিজে সেই মানে কিবাটো কি কয় চৰ্চবিলাক কোনে কোনে দিছিল, কোনে কৈছিল, এইবিলাক সমস্যাৰ কথা কৈ ফালে তেওঁক মানে তাৰ এটা সমাধান বা মানুহক বিভ্ৰান্তিয়ে কওক বা যিকোনো কাৰণতে কওক, সেইটো ক'বলৈ এনেকুৱা কৰিবলৈ কোনে দিছিল, এইটোতো তেওঁ ক'বই না। আৰু সেইটো নকয়, চব নিজে দগটো নিজে ল'ব লাগিব আৰু তাৰ কাৰণে শাস্তি পাব লাগিব। গতিকে তেওঁতো ৰত্নাকৰৰ নিচিনা, ৰত্নাকৰতো প্ৰথমটো পাপ কৰি আছিলে, ডকাইত কৰি আছিলে। কোনটো না না, সেইটোতো বিচাৰকসকলে কৰিব চব, সেইটোতো আমাৰ হাতত নাই। আৰু আপোনালোকে সাংবাদিকে বেছি জানিব ক'ত কি হৈ আছে।